গুড মৰ্ণিং সকলোকে। আজি মই গৈ আছোঁ এটা চাৰ্জত আৰু আপোনালোককো সকলোকে মই দেখুৱাই আছোঁ। মোৰ লগত এতিয়া চব আহিছে, বা, পাপা, ভিনদেউ, আৰু এতিয়া আমি সকলো গৈ আছোঁ। এয়া চাওক, ভিতৰলৈ সোমাই আহিছোঁ। ইয়াত এজন কোৱা হয় বহু পুৰণি, বহু বছৰ আগৰ এজন ফাদাৰ থকা হৈছে ইয়াত। এয়া তেওঁৰ ছবি আৰু এওঁ পিন্ধা এইযোৰ ড্ৰেছ হয়, কাপোৰযোৰ। আৰু এয়া যিছো আপোনালোকে চবেই চিনি পায়। আৰু এইবিলাক আগৰবিলাক বস্তু বহুত ধুনীয়াকৈ সজাই ৰাখিছে। ইয়াত গোটেই সম্পূৰ্ণ কাহিনীটো দিয়া হৈছে, এনেকৈ মানে ধুনীয়াকৈ সজাই ৰাখিছে। আৰু ইয়াৰ পৰা ওলাই দেখিছে এইটো মিউজিয়াম হয়, ইমান ডাঙৰ। ইয়াত বলিউডৰ সকলোবিলাক চিনেমা শ্বুটিং হয়। আমি চাৰ্জৰ পৰা ওলাই এতিয়া ফিছ স্পা কৰাইছোঁ। মই কৰিব নোৱাৰোঁ, বায়ে কৰি আছে। আৰু ইয়াৰ পৰা ওলাই আমি মাংগাচী টেম্পুল গ'লোঁ। মাংগাচী টেম্পুল এয়া, আৰু ইয়াত বজাৰখন ধুনীয়াকৈ অকণমানকৈ দেখাই দিছোঁ, বহুত ডাঙৰ বজাৰ বহে। আৰু ইয়াৰ পৰা আমি এতিয়া ঘৰলৈ গৈ আছোঁ।